খবৰ আৰু এইটো আছে আমাৰ পাগলদিয়া নদী আৰু নদী মানে পাগলদিয়া আৰু ইয়াত মানে পানী মানে চাওক গাইছ মই জুম কৰি দেখুৱাম অলপ এই চাওক গাইছ ইয়াত ইয়াতো মানে এইকেইদিন বৰষুণতে মানে ইমানখিনি নদীটো বাঢ়ি গ'ল আৰু মই আহিলোঁ এনেই একপাক নদীৰ পাৰত অকলে গাড়ীখন এটা প্ৰব্লেম হৈছে গাইছ মোৰ এইখন এণ্ট্ৰক চব বিশেষ একো মডিফাই কৰা নাই মই ভাবিছিলোঁ নাম্বাৰ প্লেটখন মানে এইটো হলকৈ দিম মাইগ্ৰাটো ভাল দেখাব কিন্তু মানে বোকা চিকে ত' সেইকাৰণে মই মানে ভাবিছোঁ নহলকাও চ' এনেকৈ থাকক আৰু বেলেগ আকৌ মডিফাই কৰিম বুলি ভাবি আছোঁ চ' এইটো ছাইড মই মানে এটা হেৰাপ কৰিম বুলি ভাবিছোঁ তো মন পচন্দৰ মানে পেপাৰখন পোৱা নাই চ' সেইকাৰণে মানে কৰা নাই আৰু বিশেষকৈ মানে এইটো মানে ইণ্ডিকেটাৰ দুটা মানে সেই ৰেপ কৰিছোঁ আৰু মানে এটা ষ্টিকাৰ মাৰিছোঁ আৰু এখিনি মানে হেল্প কৰিছোঁ চ' মই ভাবিছোঁ কি মানে যিখন আমাৰ মাইগাৰ আছে এখন সলকে কিনে যিখন এপ্ৰিলাৰ আছে সেইখন লগাম বুলি ভাবি আছোঁ চ' মানে লুকটো চাব মোৰ এণ্টকখনৰ চ' এতিয়া মানে লুকটো সিমান বেছি ভাল অহা নাই চ' মডিফাই কৰা নাই যিহেতু আৰু এখন ভাইজাৰ লগাম বুলি ভাবিছিলোঁ কিন্তু বহুতে কৈছে ভাইজাৰ নলগালে মানে বহুত মানে ভাল দেখি ভাইজাৰ লাগিলে মানে কেম্বা দেখি মানে সেইকাৰণে মানে লগা নাই মই লগালোঁ মই কেতিয়াবাই আৰু তো নদী মানে আৰু এতিয়া মই গাড়ীখনৰ এটা প্ৰব্লেম হৈছে গাইছ প্ৰব্লেমটো মানে কি মই দেখুৱাই দিছোঁ মানে আপোনালোকৰ এনেকুৱা হৈছে নেকি মোক জনাবচোন কমেণ্ট কৰি কাৰোবাৰ যি এণ্ট্ৰক আছে মোৰ লগৰে মই ভিডিঅ' চাই থকা চ' কি অ'কে গাইছ ধুনীয়াকৈ মানে ডাবল ষ্টাণ্ড দি দিলোঁ আৰু এতিয়া মানে মই ষ্টাৰ্ট কৰি দেখুৱাম ত' মই এতিয়া চাইড ষ্টেণ্ডডাল দিয়াই আছে ত' সেইকাৰণে মানে ষ্টাৰ্ট হোৱা নাই এতিয়া মানে ষ্টাৰ্ট হৈ গ'ল গাড়ীখন মানে সম্পূৰ্ণৰূপে ষ্টাৰ্ট হৈ গ'ল আৰু চাকাটো চাওক কেনেকৈ ঘূৰিব ধৰিছে চাকাটো ঘূৰা এটা প্ৰব্লেম আছে মানে প্ৰব্লেমটো মানে এনেকুৱাকৈ মই দেখুৱাইছোঁ মানে মই যিদিন হেণ্ডেল মানে এনেকৈ দিওঁ ন প্ৰব্লেম হৈছে মানে যাৰ মানে অট'মেটিক বাঢ়ি যাই থাকে মানে অট'মেটিক নাবাঢ়ে ঠিকে যায় মই টাৰ্ণিঙত মানে ৰাইট চাইড লওঁ মানে সেয়া নিজে ৰেজাল্ট বাঢ়ি চাওক গাইছ চাওক গাইছ একো নাই মানে বৰ সাংঘাতিক প্ৰব্লেম হৈছে গাইছ চাব পাৰে এনেকুৱা প্ৰব্লেম কাৰ লগত হৈছে মোক কোৱাচোন মই ডিলাৰত ফোন কৰিছিলোঁ ডিলাৰত মানে লৈ যাব দিছে মানে কেবুলডাল বেয়া বুলি কৈছে মই ডিলাৰত গৈছিলোঁ ডিলাৰত যোৱাতে মানে কেবুলডাল বেয়া বুলি কৈছে ত' কৈছে বদলাব লাগিব কেবুলডাল মানে ফোন কৰিছিলোঁ তো আজি ৰবিবাৰ তো মই সোমবাৰ মঙলবাৰ মানে ডিলাৰত যাম মানে ঠিক কৰি আনিম মানে নহ'বা বহুত মানে বেয়া যাব চ' বহুত ভালে লাগিছে গাড়ীখন চলে বিশেষ একো মডিফাই কৰা নাই চ' ইয়াত মই এপ্ৰিলাৰ মাইকাখন লগাম আৰু ইয়াতে ভাবিছোঁ এটা মোবাইল হোল্ডাৰ আৰু মানে সেই লগাম তোমাৰ অইল টেমা চ' কেনেকুৱা লাগিব জনাবচোন কমেণ্ট কৰি এনেকুৱা লগালে নাই এনেকৈ মানে নৰ্মেল ঠিক আছে ভাল লাগিব জনাবচোন আৰু এইটো নদী ত' আজি ভিডিঅ'টো এইখিনিয়ে বিশেষ আকৌ দীঘল নকৰোঁ আৰু মানে ভিডিঅ'বোৰ চাই থাকিব আৰু লাইকটো কৰি দিব আৰু কমেণ্টটো কৰি দিব ভাল লগা বুলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে আৰু এতিয়া শেষত মই মুখখন দেখুৱাইছোঁ দিয়ক আৰু মানে নদী চাওক এইটো নদী মানে আৰু মজাকৈ ভাল লাগিছে আৰু